ভক্তপ্ৰাণলৈ আমাৰ দক্ষিণ কামৰূপ কুইজপৰা মহলৰ উদ্যোক্তাসকলে আমাৰ মঞ্চত আহি যিখিনি আপোনালোকক প্ৰশ্ন সুধিছে, সুন্দৰ প্ৰশ্ন ৰাস সম্পৰ্কে বা বিভিন্ন ধৰ্ম সম্পৰ্কে, তাৰ বাবে তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। আৰু কিছু সময় দিছোঁ, বেছি সময় ল'ব নোৱাৰিম, আমাৰ বহুতো অনুষ্ঠান আছে। এই ক্ষেত্ৰতে আমি দক্ষিণ কামৰূপ কুইজপৰা মহল উপদেষ্টা শ্ৰীযুত অৰূপ মেধি, দক্ষিণ আমাৰ chhaygaon মহাবিদ্যালয়ৰ প্ৰবক্তা, আমি chhaygaon ৰাস মহোৎসৱৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। আৰু সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক তপন মজুমদাৰ। আৰু আন এগৰাকী উপদেষ্টা মানৱ প্ৰীতম দাস, তেখেতকো আমি chhaygaon সংগঠনৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনাম। আৰু সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক তপন মজুমদাৰ। এইখিনিতে আমি বেয়া নাপাব, আপোনালোকৰ বাবে বেছি সময় দিব নোৱাৰিম। ধন্যবাদ। আমাৰ হাতত যথেষ্টখিনি প্ৰশ্ন আছিল। মই পোনপ্ৰথমে সাৰ্বজনীন ৰাসৰ উদ্যোক্তাসকলৰ পৰা আৰু আমাৰ কুইজসকলৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সুবিধাকণ দিয়াৰ কাৰণে। আমি কুইজটো জনমুখী কৰাৰ স্বাৰ্থতে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি আহিছোঁ আৰু ভৱিষ্যতে কৰি যাম। কাৰণ একোজন চবেই হ'ল কৰি যায় আৰু চবেই যেন এনেকুৱা অনুষ্ঠানত ভাগ লয় আৰু চবেই চব কথা জানে। মই এটি ফকৰা যোজনা কম, তাৰ উত্তৰটো আপোনালোকে দিব। অকল মহিলাৰ কাৰণে মন দি শুনিব। গুণৰ মাজে এইটো কোমল শৰীৰ, দশগত শিৰিতা নহে ৰাৱণী, হিন্দু মুছলমান সকলোৱে খায়, আচল মূৰ্খই কয় পণ্ডিত থাকে চাই। বস্তুটো কি? আকৌ কৈছোঁ, গুণৰ মাজে ইটো কোমল শৰীৰ, দশগত শিৰিতা নহে ৰাৱণী, হিন্দু মুছলমান সকলোৱে খায়, আচল মূৰ্খই কয় পণ্ডিত থাকে চাই। বস্তুটো কি? বাইদেউ ক'ব বিচাৰিছে নাৰিকল নহয়, কল পচলা নহয়, কি কৈছে? গাখীৰ নহয়, কি কৈছে? জোক নহয়। আচ্ছা ঠিক আছে, মহিলাখিনি ডাবল ক'ব নোৱাৰে। মই এতিয়া হেৰি মহিলা ক'ব সম্পূৰ্ণ শুদ্ধ উত্তৰ। আপোনালোকে চাব, জিকাখিনি হ'ল 10টা, 10টাতকৈ একো বেছি নহয়, এটাতকৈ 10টাতকৈ কমো নহয়। ঠিক আছে প্ৰশ্নটো। এতিয়া নেক্সট কুৱেশ্যনটো আহিছোঁ। পাইছোঁ ন আৰু পৰিচয় দিব। আৰু এটা খুব সহজ প্ৰশ্ন, আমাৰ কুইজাৰখিনি জানে। মই মহিলাসকলৰ উদ্দেশ্যে ৰাখিছোঁ কুৱেশ্যনটো। আপোনালোকে জানে যে আমাৰ ভগদত্তৰ জীয়ৰী ভানুমতীক আমাৰ দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল, হয়নে? হয়নে নহয়? এইটো এটা কাহিনী। তাৰ লগত গুৱাহাটীৰ এটি ঐতিহ্য জড়িত হৈ আছে। ঐতিহ্যটি কি? এইটো কথা ক'ব লাগে। অকল মহিলাখিনিৰ কাৰণে। মহিলা উত্তৰটো কওক। নহয়, সম্পূৰ্ণ শুদ্ধ উত্তৰ। দীঘলী পুখুৰীটো কওকচোন, ফেক্টটো কি, ঘটনাটো কি? সম্পূৰ্ণ শুদ্ধ উত্তৰ। ৰজা জীয়াকে বেলেগৰ পানী উঠোৱা, ঘাটত পানী উঠা, সেইকাৰণে
দীঘলী পুখুৰীটো বনাইছিল বুলি কিংবদন্তি কয়। সেইটো হ'ল দীঘলী পুখুৰী, আমাৰ গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত। এতিয়া প্ৰশ্নৰ উত্তৰ দিয়ালৈ মই পুৰস্কাৰ দিবলৈ অনুৰোধ জনাইছোঁ আৰু পৰিচয় দিব দিছোঁ। ধন্যবাদ। মোৰ নাম ৰাধিকা, মোৰ ঘৰ chhaygaon দমুকা। মই আৰু বেছি প্ৰশ্ন নুসুধিব, দুটা প্ৰশ্ন সুধিব আছিল প্ৰশ্ন, আৰু আমাৰ মানুহে দুটা প্ৰশ্ন সুধিব, আৰু তাৰপাছতে আমাৰ আজিৰ কুইজৰ প্ৰগ্ৰেমটি সমাপ্ত কৰিম। ধন্যবাদ। আমাৰ হাতত সময় কম, সেয়েহে দুটা প্ৰশ্ন সুধিছোঁ আৰু আমি বিদায় মাগিছোঁ। আপোনালোকে হোম যজ্ঞ দেখিছেনে? হোম যজ্ঞ দেখিছে? হোম যজ্ঞ প্ৰতিটো মন্ত্ৰৰ পাছতে এটা শব্দ উচ্চাৰণ হয়। শব্দটো হ'ল স্বাহা। কিবা কৰিলে স্বাহা স্বাহা স্বাহা। স্বাহা কোন? প্ৰশ্ন হ'ল স্বাহা কোন? সকলোৱে মুকলি। স্বাহা কোন? আমি দক্ষিণ কামৰূপ chhaygaonলৈ পাছত যাম। কওক স্বাহা কোন? কিয় বাৰু স্বাহা স্বাহা কৰি থাকে? নহয়, স্বাহা কিয় কয়? স্বাহা কোন? কওক, ফাৰ্ষ্ট কৰক। বিষ্ণু। হয়। আচলতে যেতিয়ালৈকে পুৰুষসকলে বিয়া নকৰে তেতিয়ালৈকে জিৰ'। যেতিয়া বিয়া কৰে তাৰপাছত জিৰ'। সেইটো কথাটো বুজি পাব মই উত্তৰটো ক'লে। কওক। কোনে কৈছে? মই আপোনাৰ আগলৈ আহক। মই কিয় ক'লো বিয়া নকৰালৈকে হিৰ', বিয়া কৰাৰ পাছত জিৰ'। পুৰুষসকল আপোনাৰ চিনাকিটো দিয়ক। পুৰস্কাৰ দিব লাগে। আচলতে অগ্নি দেৱতাক সন্তুষ্ট কৰাৰ বাবে স্বাহা স্বাহা নামটো লোৱা হয়, আৰু স্বাহা হ'ল অগ্নি দেৱতাৰ পত্নীৰ নাম। স্বাহা সন্তুষ্ট হ'লেহে অগ্নি দেৱতা সন্তুষ্ট হ'ব। সেয়েহে প্ৰতিটো বাৰতে ওম স্বাহা স্বাহা এনেদৰে থাকে। অ'কে, শেষৰটো প্ৰশ্ন। আমাৰ যথেষ্ট প্ৰশ্ন আছিল। জুবিন গাৰ্গৰ এনেকুৱা ধৰণৰ আছে। আজি যিহেতুকে জন্মদিন, নিপন্দা আমাৰ মৰি গ'ল, পুলক গগৈ মৰি গ'ল। শেষৰ এটা প্ৰশ্ন আপোনালোকে আটাই ভাল পাব। নিৰুপমা বৰগোহাঁইয়ে এখন কিতাপ লিখিছিলে, ভৱিষ্যতৰ ৰঙা সূৰ্য। দক্ষিণ কামৰূপ chhaygaon বেংক ভৱিষ্যতৰ ৰঙা সূৰ্য নামৰ এখন কিতাপ লিখিছিলে নিৰুপমা বৰগোহাঁইয়ে। এই কিতাপখনৰ যিগৰাকী নায়কগৰাকী কোন? ভৱিষ্যতৰ ৰঙা সূৰ্য বুলি এখন কিতাপ লিখিছিলে নিৰুপমা বৰগোহাঁইয়ে। মোক নায়কজন কোন লাগে? এনেতো ভাবিলে ভাবিব কি প্ৰশ্ন যে নায়ক কোন? উত্তৰটো ক'লে গম পাব। নায়ক কোন? ভৱিষ্যতৰ ৰঙা সূৰ্য নামৰ কিতাপখনৰ নায়ক কোন? আৰু 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 অল ওপেন ফৰ অল। শেষৰটো প্ৰশ্ন ওপেন ফৰ অল। অ'কে, সেইফালে জিতেন দাস। কোন জিতেন দাস? কোন জিতেন দাস? সাহিত্যিক বুলি ক'লে ভুল হ'ব। তেখেত অসমৰ এজন বিখ্যাত। কেইদিনমান আগতে তেখেত ঢুকাল। আমাৰ ইয়াৰে chhaygaon তেখেত ঢুকাল, আৰু সেইটো আমাৰ দক্ষিণ কামৰূপ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ এটা বহুত বৃহৎ ক্ষতি। শ্ৰদ্ধাৰ ডক্টৰ জিতেন দাসদেৱৰ মৃত্যু। নিৰুপমা বৰগোহাঁইয়ে যিখন কিতাপ লিখিছিলে, সেই কিতাপখনৰ যিজন বাস্তৱ নায়ক আছিলে সেইটো আছিলে chhaygaon ডক্টৰ জিতেন দাস। সম্পূৰ্ণ শুদ্ধ উত্তৰ। আৰু আজি তেখেতক চিনাকিটো লওক, পুৰস্কাৰটো দিয়ক। ধন্যবাদ। যথেষ্ট প্ৰশ্ন আছিলে, কিন্তু এনেকুৱা এটা ব্যস্ত অনুষ্ঠানত আমি আচলতে নাই, এতিয়াও নালাগে বাৰু। বহুত ব্যস্ত সময়, এওঁলোকক আমি সময়টো দিব লাগিব।
তেওঁলোকক অনুৰোধ এটা প্ৰশ্ন মই সুধি দিছোঁ সৰু ল'ৰা ছোৱালী প্ৰথমতে সৰু ল'ৰা ছোৱালী বিশ্বত এনেকুৱা এটা ফোন নম্বৰ আছে যিটো ফোন নম্বৰত ফোন কৰিলে সদায় ব্যস্ত পোৱা যায় ফোন নম্বৰটো কি সৰু ল'ৰা ছোৱালী এইটো জিকে আৰু জিকে সৰু প্লিজ ডাঙৰবিলাকে নক'ব দেই এনেকুৱা এটা ফোন নম্বৰ আছে ফোন কৰিলে সদায় ব্যস্ত সদায় বিজি আপ টু ক্লাছ 10 প্লিজ আপ টু ক্লাছ 10 অফিচাৰ নহয় অফিচাৰ কেতিয়াবা লাগি যায় অফিচাৰ নিজৰ নম্বৰটো মানে নিজৰটো বহুত কেইটা নম্বৰ হ'ব পাৰে তোমাৰ চিনাকিটো দিয়া তেওঁ পুৰস্কাৰ এটা দিয়া মই কৈছোঁ তেওঁ নিজৰ নম্বৰ বুলি কৈছে আচলতে নিজৰ নম্বৰ নহয় নিজৰ বহুত নম্বৰ হ'ব পাৰে যিটো নম্বৰৰে ডাইল কৰা হয় সেই নম্বৰটো লৈ কথাটো 9954979846 মোৰ নম্বৰ এইটো কোনোবাই চেক কৰিলে চেক কৰিব পাৰে কেতিয়াবা লগা হ'লে ক'ব পাৰে এই নম্বৰটোত যদি মই নিজৰ নম্বৰটো নিজে ফোন কৰোঁ তেতিয়াহ'লে সেইটো সদায় ব্যস্ত বিজি গতিকে পিছত এইটোৱে নম্বৰ আছে যিটো নম্বৰৰে ডাইল কৰা হয় সেই নম্বৰটোকে সেই নম্বৰটো সদায় বিজি পোৱা যায় ধন্যবাদ যথেষ্ট প্ৰশ্ন আছিলে আমি তেওঁলোকক সময় দিছোঁ আৰু এতিয়া আমি লগ পাম জানুৱাৰীত ছয়গাঁও অঞ্চলত বা দক্ষিণ কামৰূপত আমি দক্ষিণ কামৰূপ কুইজ ফৰামে সদৌ অসম ভিত্তিক কুইজ এখন কৰিবলৈ গৈ আছোঁ প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমি অনুষ্ঠিত কৰিম আশা ৰাখিছোঁ আপোনালোকে সহযোগ কৰিব বিশেষকৈ দক্ষিণ কামৰূপ কুইজ ফৰামৰ তৰফৰ পৰা আটাইলৈ ৰাখোৰ মৰমৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আটাইলৈ শুভৰাত্ৰি আৰু ইমানখিনি সময় আমাক দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু লগতে মই ধন্যবাদ জনাইছোঁ ৰাসৰ সমূহ কৰ্মকৰ্তাক আমি আকৌ অনুৰোধ জনাম এনেকুৱা ধৰণৰ ৰাজহুৱা অনুষ্ঠান হ'লে যেন নিজৰ নিচিনা এনেকুৱা জনমুখী অনুষ্ঠান পতাৰ যেন তেওঁলোকে আগ্ৰহ কৰে সেই আশাৰে আজি আমাৰ অনুষ্ঠান